নমস্কাৰ আইমনি ব্লগছৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভালেই বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ কাৰণ মোৰ আগৰ যিকেইটা ভিডিঅ' দিছিলোঁ সেইকেইটাত আৱাজটো একদমেই নোলাইছিলে একদমেই কম ওলাইছিলে সেইকাৰণে মাইক এটা অৰ্ডাৰ কৰিছিলোঁ আৰু সেইটো আহোঁতে পলম হ'ল দুদিনমান আহিছিলে যদিও এক্সচেঞ্জ কৰিবলগীয়া হ'ল আকৌ সেইকাৰণে আৰু যেতিয়া যোৱাকালি আহিলে আৰু ভাবিলোঁ এতিয়া ভিডিঅ'বোৰ আৰম্ভ কৰোঁ আৰু মোৰ আগৰ যিকেইটা DIY কাম বাকি আছিলে সেইকেইটাও কৰোঁ বুলি ভাবিছোঁ আৰু সেইকেইটা আপোনালোককো দেখাওঁ তেনেহ'লে বলকচোন মোৰ আজি DIYটো আপোনালোককো দেখাওঁ আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকেও ট্ৰাই কৰি চাব একদম ইজি হয় তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ
এতিয়া গধূলি 6:30 বাজিছে আৰু এওঁ আহিবলৈ হৈছে অফিচৰ পৰা। ভাবিলোঁ আজি চাহৰ লগত খাবৰ কাৰণে ৰোলকে বনাওঁ আৰু তেওঁ খাই ভাল পায়। তেনেহ'লে বলকচোন বনাওঁগৈ। ময়দা 1.5 কাপ লৈছোঁ। মই অকণমান গৰম পানী দি পেলাই মই সানি ল'ম। সানিছোঁ, খানা হৈ গ'ল এইখিনি। এতিয়া মই বেলি লৈছোঁ। চাৰিখন মই বেলি ল'লোঁ। এতিয়া মই শ্লাডৰ কাৰণে লৈছোঁ এটা তিয়ঁহ আৰু এটা গাজৰ আৰু বিলাহী, পিঁয়াজ। ডিমটো মই আগতে ভাঙি ল'ম। গোটেইকেইটা ডিম একেলগে ভাঙি ফেটি ল'ম। ভালদৰে ফেটি লৈছোঁ। মই অকণমান নিমখ দি দিছোঁ। আকৌ অকণ লৰাই লৈছোঁ। মই এতিয়া টাৱাখন গৰম হ'বলৈ দি ৰুটিখন ইয়াতে দি দিছোঁ। অকণমান মই তেল দি দিছোঁ ইয়াত। তাৰপিছত ৰুটিখন হোৱাৰ পাছত মই ডিমখিনি দি দিছোঁ এনেকৈ কৰি। তাৰ ওপৰতে মই ৰুটিখন দি দিছোঁ যাতে ৰুটিখন ভালদৰে লাগি যায় ডিমটোত। উলটিয়াই দিছোঁ। মই ভালদৰে উলটিয়াই দিব। এতিয়া মই শ্লাডৰ কাৰণে ৰেডি কৰি লওঁ। গাজৰটো ৰুকি লওঁ, তিয়ঁহটো ৰুকি লৈছোঁ এনেকৈ। বিলাহীটো মই কাটি লওঁ ভালদৰে। গুটিখিনি মই পেলাই দিছোঁ আৰু দীঘল দীঘলকৈ মই কাটি দিছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে কাটিব পাৰে, গোল গোলকৈ কাটিব পাৰে। মোৰ ওচৰত বৰ্তমান এইখিনিয়ে আছিলে, সেইকাৰণে মই এইখিনিয়ে দিছোঁ, গাজৰ আৰু তিয়ঁহ। আৰু এইটো পিঁয়াজটো মই গোল গোলকৈ কাটি লৈছোঁ। দেখিবলৈ ভাল লাগে এনেকৈ কাটিলে। এতিয়া তাতে মই অকণমান চাট মছলা দিম। অকণমান ক'লা নিমখো দিছোঁ। এইখিনি ভালদৰে সানি লৈছোঁ মই আকৌ। এতিয়া টিচু পেপাৰখন লৈ লৈছোঁ। ভালদৰে মুচি ল'ব লাগিব টিচু পেপাৰখন। তাতে বনাই লোৱা ৰুটিখন দি দিছোঁ। এতিয়া আমি ইয়াত শ্লাডখিনি দি যাম। আৰু মই ইয়াতে অকণমান টমেটো চচ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি চিলি চচ থাকে তেনেহ'লে সেইখিনি দি ল'ব পাৰিব। কেতিয়াবা ঘৰতে এনেকৈ বনাই খাবলৈ মন যায়। বাহিৰৰ বস্তু সদায় খোৱাটো ভাল নহয়। আৰু গধূলি সময়টোত কি খাওঁ কি নাখাওঁ তেনেকুৱা লাগে। সেইটো মোৰ ৰোল ৰেডি হৈ গ'ল। মোৰ ৰোল। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিব ধৰিছোঁ। নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেনেহ'লে আজিলৈ বাই বাই।